হেল্ল' বন্ধু বান্ধৱীসকল, আমাৰ ভাৰতত বহুতো এনেকুৱা ধাৰণা আছে যিবোৰক মানুহে অন্ধবিশ্বাস বনাই দিলে, যেনে মেকুৰীয়ে ৰাস্তা কাটি যোৱা, নেমু জলকীয়া ওলমোৱা আৰু বহুতো এনেধৰণৰ অন্ধবিশ্বাস। আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ পাম কেনেদৰে মানুহে এই বিশ্বাসসমূহক অন্ধবিশ্বাসত পৰিণত কৰিলে। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। কলা মেকুৰীয়ে ৰাস্তা কটা। আগৰ দিনত পৰিবহণ ব্যৱস্থা আজিৰ দৰে সুচল নাছিল। তেতিয়া মানুহে গৰু আৰু ঘোঁৰা গাড়ীৰে দূৰ দূৰণিলৈ গৈছিল। ৰাস্তাৰ মাজেৰে বনৰীয়া মেকুৰী বা অন্য জীৱ জন্তু পাৰ হৈ গ'লে সেই জন্তুৰ চকুৰ জিলিকনিৰ বাবে গাড়ী টনা গৰু বা ঘোঁৰাই ভয় খায় আৰু বহু ক্ষেত্ৰত গৰু বা ঘোঁৰাই ভয় খাই পলাবলৈ চেষ্টা কৰে। সেইবাবে গাড়ী চালকে যেতিয়াই এনেধৰণৰ জন্তু দেখে তেতিয়া গাড়ী ৰখাই সেই জন্তুটো পাৰ হৈ যোৱাৰ বাবে অপেক্ষা কৰিছিল, যাতে গাড়ী টনা জন্তুৱে ভয় নাখায়। কিন্তু লাহে লাহে মানুহে ইয়াক অন্ধবিশ্বাসলৈ পৰিণত কৰিলে আৰু এতিয়া মানুহে যাত্ৰাৰ সময়ত দেখা মেকুৰীক অশুভ বুলি ভাবে। যদি মানুহে ক'ৰবালৈ যোৱাৰ সময়ত মেকুৰীয়ে ৰাস্তা কাটে তেতিয়াহ'লে মানুহে তেতিয়ালৈকে আগ নাবাঢ়ে যেতিয়ালৈকে অন্য কোনো ব্যক্তি সেই পথেৰে নাযায়। নেমু জলকীয়া। আগৰ দিনত মানুহে নেমু জলকীয়া ওলমাই ৰখাৰ কাৰণ আছিল সূতাত নেমু জলকীয়া চিলালে সূতাডালে এই সতেজ ফলৰ এচিড শুহি লয়, যাৰ ফলত ওচৰৰ ঠাইখিনিৰ বায়ু বিশুদ্ধ হৈ পৰে আৰু কীট পতংগ আঁতৰি যায়। কিন্তু এতিয়া মানুহে ইয়াক বেয়া নজৰৰ পৰা বাচিবলৈ বুলি ব্যৱহাৰ কৰে। নখ আৰু চুলি কটা। এতিয়া মানুহে সন্ধিয়া আৰু ৰাতি নখ আৰু চুলি কাটিবলৈ ভয় কৰে, কাৰণ মানুহে ভাবে এনে কৰিলে ভূত আহে। কিন্তু আগৰ দিনত কাৰেণ্ট নথকাৰ বাবে ৰাতি পোহৰ কম আছিল, যাৰ বাবে কম পোহৰত চুলি আৰু নখ কাটোতে বহুতো অসুবিধা হৈছিল, কিয়নো তেতিয়া ব্লেড বা অন্য কিবা সঁজুলিৰে কাটিছিল, যাৰ পৰা দুখ পোৱাৰ বহুতো সম্ভাৱনা আছিল। গ্ৰহণৰ সময়ত বাহিৰলৈ নোলোৱা। আজিৰ দিনত গ্ৰহণৰ সময়ত মানুহে একো কাম নকৰে আৰু একো নাখায়। মানুহে ভাবে যদি গ্ৰহণৰ সময়ত এনেবোৰ কাম কৰে তেতিয়াহ'লে তেওঁলোকৰ জীৱনত বিপৰীত প্ৰভাৱ পৰিব। যদি আমি আগৰ কথা চাওঁ, গ্ৰহণৰ সময়ত সূৰ্যৰ পৰা অহা UV ৰশ্মিয়ে চকুৰ ক্ষতি কৰিব পাৰে। আগতে কাৰেণ্ট নোহোৱাৰ বাবে গ্ৰহণৰ সময়ত চিলোৱা আৰু পাচলি কটা কামবোৰ কৰিবলৈ বাধা দিছিল, কিয়নো আন্ধাৰ হোৱাৰ বাবে এনেবোৰ কাম কৰিলে হাতত আঘাত লগাৰ বহুতো সম্ভাৱনা আছিল। সন্ধিয়া হোৱাৰ পাছত ঘৰ নসৰাৰ নিয়ম। আগৰ দিনত কাৰেণ্ট নোহোৱাৰ বাবে পোহৰ কম আছিল, সেইবাবে মানুহে ৰাতি ঘৰ নাসাৰিছিল, কিয়নো এনেকুৱা কৰিলে কিবা মূল্যৱান বস্তু জাবৰৰ লগত পেলাই দিয়াৰ সম্ভাৱনা আছিল আৰু আগতে ঘৰত চাকি জ্বলাই ৰাখিছিল। তেনে পৰিস্থিতিত জাৰুৰে ঘৰ সাৰোতে জুই লাগি অঘটন হোৱাৰ সম্ভাৱনা আছিল। কিন্তু এতিয়া মানুহে সন্ধিয়া ঘৰ সাৰিলে লক্ষ্মী দেৱী ক্ৰোধিত হৈ উঠিব বুলি ভাবে। বন্ধু বান্ধৱীসকল, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক বহু উন্নতিৰ দিশত আগবঢ়াই আনিলে। এনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এনেধৰণৰ অন্ধবিশ্বাস কিমান গ্ৰহণযোগ্য এবাৰ ভাবি চাওক। সময়ৰ সলনিৰ লগে লগে আমাৰ অসুবিধাবোৰো বহু পৰিমাণে সলনি হ'ল, কিন্তু তেনে ক্ষেত্ৰত আমি আগৰ কিছুমান অসুবিধাৰ সমাধানসমূহ বৰ্তমান যুগত ব্যৱহাৰ কৰাটো কিমান যুক্তিসংগত কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।